হেল্ল' বন্ধুসকল, স্বাগতম জনাইছো আপোনাক অসমীয়ালৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব কেইটামান এনেকুৱা নিউ টেকনলজিৰ বিষয়ে যিকেইটা এপলে ইয়াৰ নিউ এপল ভিজন প্ৰ' ইউজ কৰি আছে। যিসকলে এই প্ৰডাক্টটোৰ বিষয়ে নাজানে তেওঁলোকক জনাই দিছোঁ যে এইটো হ'ল এপলৰ নিউ AR VR হেডছেট, যিটো আপকামিং ইয়াৰত আপুনি দেখিবলৈ পাব। এতিয়া আকৌ আপুনি মোক প্ৰশ্ন কৰিব পাৰে যে এই AR VR নো হয় কি? ৰ'ব, এই ভিডিঅ'টো মই ইয়াৰ কাৰণেই লৈ আনিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আপুনি আপোনাৰ 90% কুৱেশ্যনৰ এনচাৰ ভিডিঅ'টোৰ শেষত পায়ে যাব। আহক এতিয়া আৰু বেছি পলম নকৰি ভিডিঅ'টোত আগবাঢ়ো। প্ৰথমতে আহিছোঁ এই AR VR নো হয় কি? AR ফুল ফৰ্ম হৈছে অগমেণ্টেড ৰিয়েলিটি আৰু VR ফুল ফৰ্ম হৈছে ভাৰ্চুৱেল ৰিয়েলিটি। অগমেণ্টেড ৰিয়েলিটি হৈছে যেতিয়া আপুনি আপোনাৰ চাৰিওফালৰ ৰিয়েল এনভাইৰনমেণ্টত ডিজিটেল এলিমেণ্ট এড কৰে। উদাহৰণস্বৰূপে এই ভিডিঅ'টোত আপুনি দেখিবলৈ পাইছে ইউজাৰে তেওঁৰ সুবিধাৰ কাৰণে তেওঁৰ চাৰিওফালত কিছুমান ডিজিটেল এলিমেণ্ট এড কৰি লৈছে। এইটো সম্ভৱ হৈছে অগমেণ্টেড ৰিয়েলিটিৰ দ্বাৰা। ইয়াতে মন কৰিবলগীয়া কথা এইটো যে ইউজাৰে ভাৰ্চুৱেল এনভাইৰনমেণ্ট এটাত যোৱা নাই, তেওঁ ৰিয়েল এনভাইৰনমেণ্টতে আছে, জাষ্ট ইয়াতে ডিজিটেল এলিমেণ্টবোৰ এডহে হৈছে। এইটোকে কোৱা হয় অগমেণ্টেড ৰিয়েলিটি। আৰু আনফালে যেতিয়া আপুনি কোনো এটা ডিভাইচ পিন্ধি সম্পূৰ্ণৰূপে এটা ডিজিটেল এনভাইৰনমেণ্টত প্ৰৱেশ কৰে তেনেহ'লে তাক কোৱা হ'ব ভাৰ্চুৱেল ৰিয়েলিটি। ইয়াতে আমি যিটো এপলৰ নিউ প্ৰডাক্ট এপল ভিজন প্ৰ'ৰ বিষয়ে ডিছকাছ কৰিবলৈ গৈ আছোঁ, ইয়াতে আপুনি দুইটা টেকনলজিয়ে দেখিবলৈ পাব। সেয়ে আপুনি ইয়াক ক'ব পাৰে AR VR হেডছেট বুলি। যেতিয়া ইউজাৰে প্ৰথমবাৰৰ বাবে এই ডিভাইচটো পিন্ধিব তেতিয়া তেওঁ এটা অগমেণ্টেড ৰিয়েলিটি এনভাইৰনমেণ্টলৈ গুচি যাব। আৰু এই ডিভাইচটোৱে এনেকুৱা এটা ফ্লেক্সিবিলিটি দিব যাৰ দ্বাৰা ইউজাৰে ইচ্ছা কৰি এটা ভাৰ্চুৱেল ৰিয়েলিটি এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিব পাৰিব। ইয়াৰ পাছৰ টেকনলজিটো হৈছে স্পেচিয়েল কম্পিউটিং। স্পেচিয়েল কম্পিউটিং হৈছে এনেকুৱা এটা উপায় যাৰ দ্বাৰা ইউজাৰে হেড মুভমেণ্ট, আই গেছ মানে চকু দৃষ্টি, হেণ্ড গেছাৰ আৰু ভইচ কমাণ্ডৰ দ্বাৰা এটা ডিজিটেল ডিভাইচৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰে। যিটো সম্ভৱ কৰিব ইয়াতে ইনষ্টল হৈ থকা দুটা পাৱাৰফুল চিপে M2 and R1। M2 চিপে সাধাৰণ প্ৰচেছিং কামবোৰ যেনে এপ, গেম আৰু ভিডিঅ' প্ৰচেছ হোৱাত সহায় কৰিব, আৰু আনফালে R1 চিপে স্পেচিয়েল কম্পিউটিং কাৰ্যবোৰ পৰিচালনা কৰাত সহায় কৰিব। ইয়াৰ উপৰিও এই ভিজন প্ৰ'ৰ দ্বাৰা ইন 3D ইমেজ কেপচাৰ আৰু ভিডিঅ' ৰেকৰ্ড কৰিবও পৰা যাব। মই ভাবোঁ এইটোৱে চাগে ফাৰ্ষ্ট ডিভাইচ হ'ব যিয়ে 3D ইমেজ কেপচাৰ আৰু শ্ব' কৰিব পাৰিব। মই নাজানো মই কিমান দূৰ সত্য, আপুনি কি ভাবে কমেণ্ট কৰি জনাব পাৰে। তাৰপিছত ভিজন প্ৰ'ত এডভান্স মেচিন লাৰ্নিং টেকনলজি ইউজ কৰা হৈছে, যাৰ সহায়ত ইউজাৰ এটা ডাইনামিক ভিউ ক্ৰিয়েট কৰিব পাৰে, যাৰ বাবে যেতিয়া কোনো এজন ইউজাৰে আন কোনো এজন ইউজাৰৰ লগত কমিউনিকেট কৰিব তেতিয়া এজনৰ ডাইনামিক ভিউ মানে হেড মুভমেণ্ট, হেণ্ড গেছাৰ, আই গেছ আদিবোৰ আনজনক দৃশ্যমান হ'ব। ইয়াৰ পাছৰটো টেকনলজি হৈছে স্পেচিয়েল অডিঅ'। স্পেচিয়েল অডিঅ' হৈছে চাউণ্ড ক্ৰিয়েট কৰা এক উপায় যিয়ে এনে অনুভৱ কৰাব পাৰে যেন আপুনি কোনো এটা ছিটুৱেশ্যনৰ মাজতে থিয় হৈ আছে। এইটো এনেকুৱা যেতিয়া আপুনি এখন চিনেমা চাই থাকে তেতিয়া আপোনাৰ এনেকুৱা লাগিব যেন চাৰিওফালৰ পৰা শব্দ আহি আপোনাৰ কাণত পৰিছে। স্পেচিয়েল অডিঅ'য়ে আপোনাক এনে অনুভৱ কৰাব পাৰে যেন আপুনি কোনো এটা পাৰ্টিকুলাৰ ছিটুৱেশ্যনৰ মাজতে থিয় হৈ আছে। যদি ইয়াৰে আপুনি মোক এটা ৰিয়েল লাইফ এক্সাম্পলৰ কথা সোধে তেনেহ'লে মই ক'ম ডলবি এটমছ। এতিয়া চাগে গোটেইবোৰ স্মাৰ্টফোনত এইটো ফিচাৰ আপুনি দেখিবলৈ পাব। যদি আপোনাৰ ডিভাইচতো এইটো উপলব্ধ আছে তেনেহ'লে এবাৰ ট্ৰাই কৰি চাওক। অৱশেষত আটাইতকৈ আচৰিত কথা কি জানে? এপলে এই এপল ভিজন প্ৰ'ৰ বাবে ৫,০০০টাতকৈও অধিক পেটেণ্ট ফাইল কৰিছে। অ'কে গাইজ, এইখিনিয়ে আছিল এপলৰ নিউ টেকনলজি যিটো আপুনি এপল ভিজন প্ৰ'ত দেখিবলৈ পাব। অৱশেষত ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে লাইক কৰক, এনেকুৱা কণ্টেণ্ট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই, জয় আই অসম।